নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ আকৌ এবাৰ আহিছোঁ নতুন এটা ভিডিঅ' লৈ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে আহক আমি দেৰি নকৰি আলোচনাৰ মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। আজি আলোচনাৰ বিষয়টো হ'ল টাগ কুৱেশ্যন। তোমালোকে টাগ কুৱেশ্যনটো গম পোৱাই, তথাপিও টাগ কুৱেশ্যনটো কেনেকৈ কৰে চাওঁ আহক। হি ইজ ৱেল, ইজ নট হি। I can do, cannot I? It is very hot, is not it? Ram is playing, is not he? He has done it, has not he? They are playing, are not they? You will go, would not you? Sita wrote a letter, did not see. দেখিছেনে? এতিয়া কথা হ'ল ইয়াতে ইজ, ইয়াতে নট, ইয়াতে হি কেনেকৈ আহিলে, এইটো এটা জানিবলগীয়া বিষয়। সদায় মনত ৰাখিব যে যদি চেণ্টেন্সটোত হেল্পিং ভাৰ্ব থাকে তেতিয়াহ'লে আমি প্ৰথমে সেই হেল্পিং ভাৰ্বটো বহাব লাগিব আৰু ইয়াৰ পিছত আমি শ্বৰ্ট ফৰ্মত নট বহাব লাগিব আৰু ইয়াৰ পিছত ছাবজেক্টটো নটৰ পিছত বহাই কুৱেশ্যন মাৰ্ক লগাই আমি টাগ কুৱেশ্যন কৰিব লাগে। তেতিয়াহ'লে চাওকচোন, হেল্পিং ভাৰ্ব ইজ হয়, নট লগাইছোঁ, ইয়াতে আকৌ হি আছে, হি লগাই দিছোঁ, কুৱেশ্যন মাৰ্ক দিছোঁ, হৈ গ'ল। ইয়াতে চাওক, আই কেন ডু, মই কৰিব পাৰোঁ, কেন আছে, কেনট লগাইছোঁ, পিছত ছাবজেক্ট লগাই দিছোঁ, আই হৈ গ'ল। ইট ইজ ভেৰি হট, এতিয়া বৰ গৰম বুলি কৈছে, ইজ লগাইছোঁ, নট লগাইছোঁ, ইট টু ইট থাকিব, ইটটো চেঞ্জ নহয়। ৰাম চাওক, ৰাম ইজ প্লেয়িং, ইয়াতে ৰাম কিয় হৈছে, ৰাম কিয় হৈছে ইয়াতে, ৰামৰ ঠাইততো আমি হিও দিব পাৰোঁ। অৰ্থাৎ হি যদি থাকে তেতিয়াহ'লে হি হ'ব, যদি ৰাম থাকে মানে নাউন থাকে, যদি মানুহজন জেন্টছ হয় তেতিয়াহ'লে হি লগাব লাগিব। গম পাইছেনে? সেইকাৰণে ইয়াতে হি লাগিছে, কাৰণ এইটো ৰাম হ'ল জেন্টছ। ইজ নট হি, হি হেজ ডান ইট, হেজ নট হি, দে আৰ প্লেয়িং, সিহঁতে খেলি আছে, আৰ ইয়ালৈ আহিছে, নটটো লাগিছে, দে টু দে বহিছে, ইয়াতে কুৱেশ্যন মাৰ্ক হৈ গ'ল। ইউ উইল গ', ইয়াতে কি হৈছে, উড নট ইউ, উইল থাকিলে সদায় মনত ৰাখিব উড নট হ'ব। উইলৰ লগত এনেকৈ এন অ' এন এপ'ষ্ট্ৰফি এছ নট নলগাব দেই। উইল থাকিলে সদায় ডব্লিউ অ' এন এপ'ষ্ট্ৰফি টি, উড নট পিছত ইউ। সীতা ৰোট এ লেটাৰ, সীতা এখন চিঠি লিখিছিল, ইয়াতে সীতাটো লেডিজ হয়, সেইকাৰণে ইয়াতে চি লাগিছে। ইয়াতে ডিড কিয় হৈছে, কাৰণ এইটো পাষ্ট টেন্স হয়, পাষ্ট টেন্স যদি হয় ভাৰ্বটো পাষ্ট টেন্স হ'লে আমি ডিড লগাব লাগিব, ইয়াতে সেইকাৰণে ডিড দিছোঁ, ডিড নট চি। এটা কথা মনত ৰাখিব যে যদি ভাৰ্বটো প্ৰেজেণ্ট টেন্স হয় তেতিয়াহ'লে আমি ডু ব্যৱহাৰ কৰিম। চাওক, ইয়াতে ডু দিছোঁ, ডু। যদি ভাৰ্বটো কৈছে যে পাষ্ট টেন্স হয়, ইয়াতে যদি পাষ্ট টেন্স হৈছে সেইকাৰণে ডিড লাগিছে, এইকাৰণে ডিড। আৰু যদি এই ভাৰ্বটো প্ৰেজেণ্ট ইনডিফিনিট অৰ্থাৎ এই ভাৰ্বৰ লগত যদি এছ বা ইয়েছ লাগে তেতিয়াহ'লে আমি ডাছ ব্যৱহাৰ কৰিব লাগিব। ঠিক আছে, বুজি পাইছেনে? থেংক ইউ।